বাক মেকআপ কৰিম এয়া হৈছে মোৰ বা তো তাইকে আজি মেকআপ কৰিব ওলাইছোঁ পাৰ্টি ৱেৰ মেকআপ তো আপোনালোকে ভিডিঅ'টো চাই থাকক ফাৰ্ষ্ট মই ইউজ কৰিম এইটো লটাছ হাৰ্বেল এইটো ক্লিনজাৰ হয় এইটো দি ফাৰ্ষ্ট মুখখন ক্লিন আপ কৰি ল'ম দেন আপোনালোকে চাই থাকক কি প্ৰডাক্ট ইউজ কৰিম তো এয়া ক্লিন আপ কৰি হৈ গ'ল নেক্সট মই ইউজ কৰিম এইটো মেকৰ ফাউণ্ডেশ্যন তো মই ইয়াত এপ্লাই কৰিম তো চাই থাকক ইমানটো পৰিমাণৰ লৈছোঁ গাইজ মই পাহৰি গৈছিলোঁ ইয়াৰ লগত ক্ৰীমো মিক্স কৰিব পাৰি নহ'লে আগতো লগাব পাৰি তো মই ক্ৰীম অলপ লগাই লৈছোঁ একচুৱেলি মানে ঘৰৰ মানুহ ন এইফালে ছাইডত মাও ৰখি আছে অলপ নাৰ্ভাছ লাগি গৈছে মানে একো নাই দেখে তো এইখিনি মই গোটেইখিনি মিক্স কৰি পেলাই লগাম এইটো আপোনালোকে ডেপ কৰি লগাব তো মোৰ হৈ গ'ল ফাউণ্ডেশ্যন এপ্লাই কৰা দেন নেক্সট হৈছে এইটো মেক কম্পেক্ট মই ইউজ কৰিম নেক্সট মই এপ্লাই কৰিম এইটো হৈছে কনচিলাৰ তো চাই থাকক এতিয়া মই ইউজ কৰিম কনচিলাৰৰ পিছত এইটো হৈছে মেক হাইলাইটাৰ ইয়াত কাৰণ হাইলাইটাৰটো লগাই দিলে অকণমান স্কিনটো পূৰা গ্ল' হৈ উঠে তো এতিয়া হাইলাইটাৰ লগাম নেক্সট মই লগাম এইটো লৰিয়েলৰ ব্লাছাৰ হয় অলমষ্ট মুখৰ মেকআপখিনি হৈ গ'ল নেক্সট মই আই মেকআপখিনি এতিয়া কৰিম মই আইব্ৰ'জৰ কাৰণে এইটো লৰিয়েলৰ হয় ব্ৰ'কিট এইটো মই লগাম নেক্সট মই লগাম এইটো হৈছে মেকৰ এইটো আই শ্বেডো হয় তো মই এইটো লগাম এইটো বহুত ধুনীয়া নিউড শ্বেড নেক্সট লগাম আইলাইনাৰ এতিয়া আইলাইনাৰখিনি লগাই হৈ গ'ল এতিয়া মই ব্লেকো আছে কিন্তু মই ব্লেক নলগাওঁ এইটো ব্লু মাস্কাৰা হয় লগালে ভাল লাগে তো মই ব্লু মাস্কাৰা লগাম এতিয়া
আই মেকআপো এতিয়া কমপ্লিট লাষ্ট ফিনিচিং হৈছে লিপষ্টিক কাৰণ মেকআপ যিমানেই প্ৰপাৰ নকৰক লিপষ্টিকটো নকৰিলে লাভ নাই তো এতিয়া লিপষ্টিক লগাম আৰু ফাইনেল টাচ তো এইখিনি হৈ গ'ল আৰু লাষ্ট এটা আছে এইটো হৈছে মেকআপ ফিক্সাৰ এইটো মেকৰ হয় তো এইটো লাষ্ট ফিনিচিং আৰু মাৰি দিওঁ তো মোৰ মেকআপ খতম তো মেকআপ ডান তো কেনেকুৱা লাগিলে আজি মোৰ মেকআপটো ভাল লাগিলে তুমি ধুনীয়াকৈ কৰিছা আশা কৰোঁ আৰু পাৰিবা এতিয়া তুমি শিকি আছা মই চালোঁ তোমাৰ মানে বস্তুখিনি ভালেই হৈছে আৰু কিছুমান বস্তু শিকিব লাগিব তো মানে আশা কৰোঁ এনেকৈ আগবাঢ়ি গৈ থাকিবা মোৰতো ভাল লাগিল আৰু তোমাৰ পৰা মেকআপটো লৈ মোৰ ভাল লাগিছে এণ্ড আই এম ফিলিং ভেৰি গুড আৰু মানে এতিয়া ফটো উঠিলে আৰু ভালকৈ মানে জানিব পাৰিম ফটোবিলাক কেনেকুৱা আহিব হেল্ল' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাব নাপাহৰিব বাই বাই